এই ইণ্টাৰনেট পৰ্টেলৰ ক্ষেত্ৰত বিভিন্নজনে বিভিন্ন যেতিয়া হাইকোৰ্টে কিবা এটা কয়, সুপ্ৰিম কোৰ্টে কিবা এটা কয়, তাৰ পাছত আৰু কিবা সেইটোত বিতৰ্ক থাকিব লাগে বুলি মই নাভাবোঁ। আমাৰ দেশৰ আইন কানুনৰ যিটো ব্যৱস্থা, তাত সৰ্বোচ্চ স্থান হৈছে ন্যায়পালিকা। ইতিমধ্যে কোনোবা এজন ব্যক্তিয়ে ইণ্টাৰনেট কৰ্তনক লৈ হাইকোৰ্টত আপিল কৰিছিল। হাইকোৰ্টে তাক ৰিজেক্ট কৰিছে আৰু গভৰ্ণমেণ্টৰ যিটো এই এদিনৰ কাৰণে, তাকো 2 ঘণ্টা 4 ঘণ্টাৰ কাৰণে ইণ্টাৰনেট কৰ্তন, সেই কথাটোক তেখেতলোকে অ'কে কৰিছে বা তেখেতলোকে তাতে একো বাধা দিয়া নাই। তাৰ ওপৰত কিবা বিতৰ্ক আছে হ'ব লাগে বুলি মই নাভাবোঁ। কিন্তু আমাৰ অসমত এইটো অৱস্থা, যদি আজি ক'ৰবাত যদি এনেকুৱা প্ৰশ্ন কাকত মোবাইলত যদি ওলাই গ'ল হয়, লগত হুলস্থুল, চৰকাৰ ব্যৰ্থ, হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ, আৰু এই পৰীক্ষা এটা পাতিব নোৱাৰে, পৰীক্ষাটো পিছুৱাই দিব লাগে, হাহাকাৰ পৰিৱেশ। আজি এটা কথা চিন্তা কৰক, 14 লাখ 14.5 লাখ ল'ৰা ছোৱালীয়ে পৰীক্ষা দিছে। এইটো যদি এখন প্ৰশ্ন ফাদিল হোৱাৰ কাৰণে আকৌ এদিন দিব লাগে, আকৌ গোটেই চৰকাৰী ব্যৱস্থাটোৰ কিমান কষ্ট, খৰচ বেছি, ল'ৰা ছোৱালীৰ কষ্ট বেছি, ল'ৰা ছোৱালীয়ে বেলেগ কামত লাগিব, এইটোতে লাগি থাকিব নেকি? তেনেকুৱা এটা পৰিৱেশ হ'ল হয়। তাকে নকৰি 2 ঘণ্টা ইণ্টাৰনেট কৰ্তন কৰা হৈছে, তাকো হাইকোৰ্টে তাতে গো হেড দিছে। তাৰ ওপৰত কিবা বিতৰ্ক হ'ব লাগে বুলি মই নাভাবোঁ। আমি যি কৰিছোঁ ৰাইজৰ কাৰণে কৰিছোঁ।